নমস্কাৰ ব্ৰিয়ান ব্লগছ এভৰিথিং ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজি মই আপোনালোকক পচন সাৰ কিদৰে তৈয়াৰ কৰিব পাৰি তাক ক'বলৈ গৈ আছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক এটা কৰিব। যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি কিবা সুধিম বুলি ভাবিছে প্লিজ মোক কমেণ্ট কৰিব পাৰে, যিমানখিনি পাৰোঁ মই সহায় কৰিম। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ পাকঘৰৰ পৰা যিবিলাক শাক পাচলিৰ পৰা ওলোৱা যিবিলাক আৱৰ্জনা এইবিলাক আপুনি গোটাই থ'ব। যিদৰে মই গোটাই আছোঁ আপোনালোকে দেখিবলৈ পাই আছে। এইদৰে আপোনালোকে লৈ ল'ব। ইয়াৰ পাছত আপোনালোকে অলপ মাটি ল'ব, যেনেকুৱা ধৰণৰ মাটি হ'লেও হ'ব, আপোনাৰ পথাৰৰ মাটি হওক বা বাৰীৰ মাটি হওক, তাক অলপ শুকাই ল'ব। শুকাই ল'লে তাত অলপ ভাল হয়, কেঁচা মাটিতকৈ শুকান মাটিটো যিকোনো ক্ষেত্ৰত ভাল হয়, আপোনালোকে গম পাইছে। আৰু অলপ এইদৰে ফুচাই ল'ব। এইটোতো আপোনালোকৰ ঘৰত উপলব্ধ হ'ব, নহ'লে আপোনালোকে ফুচাই তৈয়াৰ কৰি ল'ব পাৰে। আৰু আপুনি অলপ শুকান গোবৰ ল'ব। শুকান গোবৰে তাক কি কাম কৰে আপোনালোকক পিছলৈ মই জনাই আছোঁ। এইদৰে আপুনি অলপ শুকান গোবৰ ল'ব আৰু ইয়াত থকা যিবিলাক বেক্টেৰিয়াবিলাক, মাটিত যিবিলাক বেক্টেৰিয়া থাকে সেইবিলাকক মানে ধ্বংস কৰিবৰ কাৰণে এইদৰে এটা চাফ ল'ব, যিটো ফাংগিচাইড হয়। এইবিলাক সকলোবিলাক আপোনালোকে একেলগে মিশ্ৰণ কৰিবলৈ হ'লে এইদৰে এটা বাল্টি ল'ব পাৰে, বা অন্য যদি কিবা আপোনাৰ ভাল যতন আছে তেনেকুৱা ধৰণৰ বস্তু ল'ব পাৰে, যিটোত মই অলৰেডি আগতে তৈয়াৰ কৰিছোঁ। সেইদৰে মই এইটোকে লৈছোঁ। এইদৰে আপোনালোকে এটা কাম কৰিব, বাল্টিটোৰ তলত এটা মাটিৰ এটা লেয়াৰ বনাব। যিদৰে মই লেয়াৰটো বনাই দেখাইছোঁ আপোনালোকক। এইদৰে এটা লেয়াৰ ল'ব, ধুনীয়া এটা লেয়াৰ বনাই পিনে ইয়াৰ পাছত আপুনি এবাৰ এইবিলাক যিবিলাক শাক পাচলিৰ পেলনীয়া বস্তু, যিবিলাক পেলনীয়া আৱৰ্জনা, এটা লেয়াৰ বনাব। তাৰ পাছত অলপ ফুচাই দিব। ফুচাইটোত আপোনালোকে গম পাইছে ফুচাইটো কিহৰ কাৰণে দিয়া হয়। ইয়াত থকা যিবিলাক বেক্টেৰিয়া সেইবিলাকক ধ্বংস কৰে আৰু ই সোনকালে পচাত সহায় কৰে। আৰু যিটো লৈছোঁ এইটো হ'ল মই আগতে বনাই থোৱা পচন সাৰ, ইয়াৰো অলপ দিবলগীয়া হয়। আৰু অলপ আপুনি গোবৰ ল'ব, এইদৰে শুকান গোবৰ ল'ব, ঠিক এইদৰে দিব যিদৰে মই দিছোঁ। মই যিদৰে কৰি ইয়াৰ যিবিলাক ৰিজাল্ট পাইছোঁ তাকে আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ। আগতে মই বনাইছিলোঁ, কিন্তু মই 100% ইয়াৰ ৰিজাল্টটো নোপোৱাৰ বাবে মই ভিডিঅ'টো বনোৱা নাছিলোঁ। যিয়ে নেকি মই 35-40 দিনৰ পাছত যিটো ৰিজাল্ট পালোঁ, এই ৰিজাল্টৰ ফলত মই আজি সাৰখিনি যেতিয়া নেকি উলিয়ালোঁ আৰু ই যেনেকৈ ভাবিছিলোঁ তেনেকেই তৈয়াৰ হ'ল, আৰু সেইটোকে আপোনালোকক দেখাবলৈ লৈ গৈছোঁ। তো এইদৰে আপুনি চাফ অলপ দিব, যিহেতু তাত ভেঁকুৰবিলাকটো মাৰিবই লাগিব, নহ'লে আপোনাৰ পাছত যেতিয়া আপুনি গছত ইউজ কৰিব তেতিয়া আপোনাৰ অলপ প্ৰব্লেম হ'ব। গছজোপা শিপাবিলাক সোনকালে মানে কি হয় মাৰি পেলাব। সেইকাৰণে আপুনি এইটো বস্তুটো ইউজ কৰিব। ঠিক এইদৰে মই মাটিখিনি তাত দিলোঁ। পুনৰ মই অলপ ফুচাই দিম, গোবৰ দিম আৰু আগতে তৈয়াৰ কৰা পচন সাৰ অলপ দিম। আপোনালোকে দেখিবলৈ পাই গৈ আছে। আপোনালোকে এইদৰে তৈয়াৰ কৰি ল'ব পাৰে। মোৰ মতে মই জনাত বেষ্ট এবিধ সাৰ বুলি ভাবোঁ। আৰু এই সাৰটো আপোনালোকে যদি তৈয়াৰ হৈ যায় কিন্তু বৰ বেছি পৰিমাণে ব্যৱহাৰ নকৰিব। ঠিক এইদৰে মই সকলোখিনি দিয়াৰ পাছত ইয়াক মই সামান্য বৰ বেছি টাইটকৈ নাথাকোঁ, আপুনি নৰ্মেলি এনেই ঢাকি থ'ব পাৰে, বৰ বেছি টাইট কৰিব নালাগে। আৰু ইয়াক যিমান পাৰে আপুনি ৰ'দত থ'ব, ৰ'দৰ পোহৰত ৰাখিব, তেতিয়া অতি সোনকালে আপোনাৰ ই পচিবলৈ আৰম্ভ কৰে। তাৰ পাছত আপোনাৰ এনেকুৱা এটা ৰিজাল্ট পাব, যিটো মই আপোনালোকক অলপ আগত দেখালোঁ। এইবিলাক যিমানবিলাক মোৰ জলকীয়া আছে, আপোনালোকে জলকীয়াৰ ভিডিঅ'বিলাক আগতে চাইছে, যিবিলাকে চোৱা নাই চাই ল'ব চেনেলত গৈ পিনে। তো এইবিলাকত মই গোবৰ সাৰো ইউজ কৰিছোঁ, শুকান গোবৰ যিটো আপোনালোকক দেখাইছোঁ আগতে, আৰু তাৰ পৰিৱৰ্তে মই পচন সাৰো ইউজ কৰিছোঁ। পচন সাৰ একচুৱেলি মই আগতে বেলেগৰ পৰা আনি ইউজ কৰিছিলোঁ, যাৰ ফলাফল মই দেখাই আছোঁ। আপুনি পচন সাৰ ব্যৱহাৰ কৰাৰ এজোপা মই ভোট জলকীয়া গছ দেখাইছোঁ, দেখিছে আপোনালোকে। ইয়াত এই গছজোপাত আপোনালোকৰ 14-15টা ভোট জলকীয়া আপুনি দেখিবলৈ পাব। যিজোপা গছ আপোনাক মই এইফালৰ পৰা দেখাইছোঁ, য'ত নেকি মই পচন সাৰ ব্যৱহাৰ কৰিছিলোঁ, ইয়াৰ গুণাগুণটো যথেষ্ট ভাল। সেইবাবে ইয়াত
বেলেগ জলকীয়াৰ পৰিমাণত মানে তাৰ অনুপাতে ইয়াত ভাল জলকীয়া উৎপাদন হৈছে। আপুনি ইয়াত কিদৰে ব্যৱহাৰ কৰিব তাক দেখাইছোঁ মই। আপুনি যিকোনো ধৰণৰ এনেকুৱা এটা বৰ্তনত লৈ ল'ব আৰু ইয়াৰ আপুনি চাইডে চাইডে যিমান পাৰে দিব এনেকৈ, কিন্তু অধিক নিদিব, এটা সীমিত এটা নিৰ্দিষ্ট পৰিমাণত দিব, যাতে গছজোপাই যিমানখিনি ল'ব পাৰে গছজোপাৰ পৰিমাণটো চাই, গছজোপাৰ হাইট সকলোবিলাক চাই এবাৰ ব্যৱহাৰ কৰি চাওক আৰু এটা ভাল ফল পাব বুলি আশা ৰাখি ভিডিঅ'টো আজি ইমানেই। ধন্যবাদ।